মই আমচুৰ উপদেষ্টা আছে আজিজুৰ ৰহমান আপোনাৰ কাষলৈ আহিছোঁ বিষয়টোক লৈ কি ভাবে আপুনি প্ৰথম আপুনি যেতিয়া কালি মোক ফোন কৰিছে মই স্বীকাৰ কৰিলোঁ যাম বুলি কিন্তু পিছত মই ভাবি আছোঁ মই কি পৰিচয় লৈ যাম তাতে মইতো আমচুৰ উপদেষ্টা আমাৰ আমচুত গৰিয়া মানুহ আছে দেশী মানুহ আছে মিয়া মানুহ আছে জুলহা মানুহ আছে চবেই আছে আমাৰ গতিকে মই এতিয়া কোন পক্ষৰ হৈ কথা ক'ম কিন্তু মই এটা কথা ভাল পাইছোঁ মানে কি হ'ব কি নহ'ব পিছত এটা কথা ভাল পাইছোঁ ইমান দিনে খিলঞ্জীয়া মুছলমান অখিলঞ্জীয়া মুছলমান এটা ভাগ হৈ আছিলে সেইটো অকণমান মানে আমি বিৰোধ কৰি গৈ আছিলোঁ কিন্তু যোৱাকালি তেখেতসকলে যিটো সিদ্ধান্ত লৈছে যে গৰিয়াৰ নামত গৰিয়া মৰিয়া দেশী আৰু জুলহাৰ নামত তেখেতসকলে জনগোষ্ঠীয় উন্নতিৰ কাৰণে নিগম কৰিব চৰকাৰৰ পৰা দাবী কৰিছে বা চৰকাৰে দিম বুলি কৈ আছে আমি সেইটোত বৰ বিৰোধ কৰি থকা নাই কাৰণ আমি আমচুৱে বহুতে জানে বহুতে নাজানে আমি বহুত দিন আগৰ পৰাই কৈ আছোঁ যে গৰিয়া জনগোষ্ঠীৰ লোকসকল আৰ্থসামাজিকভাৱে সাংঘাতিক ধৰণে পিছ পৰি আছে তেখেতসকলৰ ৰাজনৈতিকভাৱে প্ৰতিনিধিত্ব কৰাৰ সুযোগ নাই কাৰণ তেওঁলোকৰ মানুহখিনি বহুত স্কেটাৰ্ড হৈ আছে গতিকে আমি শিৱসাগৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ঠাইত আমি সভা সমিতিত কৈছোঁ আৰু চৰকাৰক মেমৰেণ্ডামো দিছোঁ যে গৰিয়াসকলক অন্ততঃ ছেটেলাইট পদ্ধতিত হ'লেও তেখেতসকলৰ উন্নয়নৰ কাৰণে সাহিত্য পৰিষদ দিব লাগে আমিতো বহুত দাবী কৰি আহিছিলোঁ গতিকে আমি সেইকাৰণে ভাল পাইছোঁ যে গৰিয়া মৰিয়া দেশী আৰু জুলহা চাৰিটা জনগোষ্ঠীৰ কাৰণে এটা উন্নয়ন নিগম দিব বুলি কৈ আছে সেইটো নহয় আমি কওঁ আমি এতিয়াও মমিনুল দা ইয়াতে আছে তেওঁ আজি অসম সংখ্যালঘু উন্নয়ন বোৰ্ডৰ সভাপতি হৈ আছে চেয়াৰমেন হৈ আছে তেখেতৰ জৰিয়তে চৰকাৰক আমি আবেদন কৰোঁ গৰিয়াসকলৰ কাৰণে এটা পৃথককৈ দিয়ক জুলহাসকলে পৃথককৈ দিয়ক দেশীসকলৰ কাৰণে পৃথককৈ দিয়ক আৰু মৰিয়াসকলৰ কাৰণে পৃথককৈ দিয়া হওক সব জনগোষ্ঠীয়ে যদি পৃথককৈ পাব পাৰে তেতিয়াহ'লে এই চাৰিটা জনগোষ্ঠী একেলগে কিয় দিব চাৰিটা জনগোষ্ঠী চাৰিটা ভাগ কৰি দিয়ক আমি সেইটো বিচাৰিছোঁ প্ৰত্যেকৰে উন্নতি হ'ব লাগে কিন্তু লগতে আমি এই কথাটো ক'ম যে গৰিয়া মৰিয়া দেশী আৰু জুলহা জনগোষ্ঠীৰ প্ৰতিনিধিত্ব কৰা সংগঠনৰ নেতৃত্বই তেখেতসকলৰ নিজৰ জনগোষ্ঠীৰ উন্নতিৰ কথা যেতিয়া ক'ব যায় আমি কেতিয়াও বেয়া নাপাওঁ আমি ভাল পাওঁ যে অন্ততঃ কথা ক'ব পৰা মানুহ ওলাইছে কথা কৈ আছে কিন্তু আমি সেই কথাটো বেয়া পাওঁ যে যেতিয়া তেখেতসকলে সেই মিয়া জনগোষ্ঠীৰ মানুহখিনিক টাৰ্গেট কৰি কথা কয় গালি পাৰি কথা কয় বিভিন্ন গৰিয়া জনগোষ্ঠীৰ বিভিন্ন নেতৃত্বৰ লগত আমি আলোচনাত বহি কৈছোঁ যে আপোনালোকৰ উন্নয়নৰ কথা কওক আমিও কৈ আছোঁ আপোনালোকৰ আমি আমচু হিচাপে আমি আপোনালোকৰ উন্নয়নৰ কথা কৈছোঁ কাৰণ আমাৰ আমচুত গৰিয়া আছে চবেই মই আৰম্ভণিতে কৈ লৈছোঁ কিন্তু আপোনালোকে এই যিবিলাক কথা ইয়াতে লিখা ওলাই আছে এইটো বেয়া কথা কাৰণ এতিয়া আহোমৰ উন্নতি হ'ব মটক আৰু মৰণা গালি পাৰি নহয় গৰিয়া মৰিয়া দেশী জুলহাৰ উন্নতি হ'ব মিয়াক গালি পাৰি নহয় মিয়াক ডেপ্ৰাইভ কৰি নহয় মিয়াৰ কি পাব লগা আছে কি পাব লগা নাই মিয়াৰ যিসকল জনগোষ্ঠীয় নেতা আছে তেখেতসকলে কথা ক'ব তেওঁলোকে চৰকাৰৰ পৰা কি আদায় কৰি ল'ব নল'ব তেওঁলোকে চিন্তা কৰি ল'ব কিন্তু গৰিয়াসকলে মিয়াক গালি নাপাৰি চৰকাৰৰ পৰা কাঢ়ি লওক দেশীসকলে কাঢ়ি লওক জুলহাসকলে কাঢ়ি লওক আমি এইটো বিচাৰিছোঁ গতিকে এইটো লৈ ভুল বুজাবুজি হ'ব নালাগে কিন্তু আমি আৰম্ভণিতে কৈছোঁ যে এই যে খিলঞ্জীয়া মুছলমান অখিলঞ্জীয়া মুছলমান সেইটোত আমি বিৰোধ কৰিছোঁ কাৰণ যিটো শব্দটো ভাৰতবৰ্ষৰ কোনো আইনত নাই অসম চুক্তিত নাই ভাৰতীয় সংবিধানতো নাই গতিকে সেই নতুন শব্দটোকে আমি অকণমান বিৰোধ কৰোঁ কিন্তু জনগোষ্ঠী হিচাপে পৰিচয় দিয়াত আমি কোনো বিৰোধ নকৰোঁ ঠিক আছে মই আপুনি ক'ব খুজিছিলে বিষয়টো সন্দৰ্ভত মই আকৌ আপোনাৰ তাতে মইতো আৰম্ভণিতে মোৰ বক্তব্যত কৈ গৈছোঁ যে গৰিয়া মৰিয়া দেশী জুলহা প্ৰত্যেক জনগোষ্ঠীৰ উন্নতি হ'ব লাগে গতিকে মই ভিতৰলৈ যাব বিচৰা নাই মই কেইটামান কথা ক'ব বিচাৰিছোঁ বেলেগ কথা যাতে যিবিলাক কথা আপোনাৰ টিভিত ওলাই আছে যে খিলঞ্জীয়া মুছলমান বনাম পূৰ্ববংগীয় মুছলমান এইটোত আমাৰ আপত্তি আপত্তিটো খিলঞ্জীয়া আজিলৈকে কোনো সংজ্ঞাই নাই জনগোষ্ঠীৰ কথা কৈ থাকক আমাৰ ক'বলগীয়া একো নাই ৰাষ্ট্ৰসংঘত খিলঞ্জীয়া হৈছেতো আপুনি ক'ব না আপোনাৰ সময়ত মই কৈছোঁ এইটো মই কৰা নাই মই মনে শুনি আছোঁ হয় গতিকে হয় এই কথাটো তেতিয়া মানে কি হয় যে বনাম যেতিয়া হয় তেতিয়া প্ৰতিযোগিতা হৈ যায় প্ৰতিযোগিতা গ'লেই কিছুমানে কথা ক'বলৈ আৰম্ভ কৰি দিয়ে আমি সেই সুযোগটো কিয় দিওঁ বনামত যাব নালাগে নহয় বিভাজনটো আমি বনামত গ'লে বিভাজন বিভেদ আমি সেই বিভাজনত কিয় যাওঁ সেইটো আমি ঘোৰ বিৰোধিতা কৰিছোঁ আৰু বাৰে বাৰে অনুৰোধ কৰি আছোঁ যে গৰিয়া জনগোষ্ঠী মৰিয়া জনগোষ্ঠী দেশী জনগোষ্ঠী জলহা জনগোষ্ঠীৰ প্ৰতিটো জনগোষ্ঠীৰ নেতৃত্বই এই বনামটো বাদ দি দিয়ক মিয়া জনগোষ্ঠীক টাৰ্গেট কৰাটো বাদ দি দিয়ক নাম্বাৰ 1 নাম্বাৰ 2 এটা আপোনাৰ ইয়াতে ওলাই আছে যে চৰকাৰৰ কিবা অংক আছে নেকি নিশ্চিতভাৱে চৰকাৰৰ অংক আছে কি অংক আছে মই কৈ আছোঁ এইটো যে তেওঁলোকৰ 2016 চনতে চৰকাৰ গঠন হ'ল তাৰ পাছত তেখেতসকলে 100 কোটি টকা এটা পেকেজ ঘোষণা কৰিল আজিলৈকে ফুটা কৰি এটা ক'ৰবাত খৰচ কৰিছে বুলি মই গম নাপাওঁ যদি ক'ৰবাত কৰিছে মমিনুল দাই ভালকৈ ক'ব পাৰিব তো কৈ দিব উত্তৰত গতিকে এই যে 100 কোটি টকা দিম বুলি কৈছে আৰু এতিয়া চৰকাৰ পৰৱৰ্তী সাধাৰণ নিৰ্বাচন আহিবৰ কাৰণে বেছি কেইদিন সময় আছে আমাৰ
8-9 1 বছৰ সময় আছে মাত্ৰ এতিয়া তেখেতসকলে এইটো আৰম্ভ কৰিছে তথাপিতো যদি কৰে আমি ভাল পাম আৰু যে কৰিব তো আমাৰ সন্দেহ আছে সরকার আমি দাবি করো সরকারে 1 কোটি টাকা নহয় আৰু বেছিকে টকা দি এই 4টা জনগোষ্ঠীৰ উন্নতিৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰক গতিকে সরকাৰৰ সাংঘাতিকভাৱে এটা অংক আছে এইটো যে এই জনগোষ্ঠী 4 জনগোষ্ঠীৰ লোকক 1 কোটি টকা বা 1.5 কোটি টকা টুপ এটা দি এই মানুহখিনিক মানে তেওঁলোকৰ যিটো ভোট বেংক কৰিবৰ কাৰণে তেওঁলোকে এটা যত্ন যে নকৰিব এইটো আপুনি আৰু মই লৈ কৰিব নোৱাৰো সরকাৰৰ যদি সদিচ্ছা থাকিলেহেঁতেন বিগত 4 বছৰত তেওঁলোকে বহুত কিবা কিবি কৰিব পাৰিলেহেঁতেন 3 নম্বৰ এটা যিবিলাক কথা ওলাই আছে যে পূৰ্ববংগীয় মূলৰ মুছলমানসকল বাকী জনগোষ্ঠীসকলৰ কাৰণে থ্ৰেট হৈছে নেকি এইটো কিন্তু মই কোনো কাৰণতে মই মানি ল'ব নোৱাৰো এই কাৰণেই কাৰণ চাওক আমি আমজু কৰি আছো আমি আৰম্ভণিতে কৈছো আমজু সকলো জনগোষ্ঠীৰ লোকে আছে গতিকে সকলো জনগোষ্ঠীৰ লগত কাজ আছে আমাৰ সকলো জনগোষ্ঠীৰ লগত আমি উঠা বহা কৰি আছো গতিকে কোনো কাৰণতেই পূৰ্ববংগীয় মূলৰ মুছলমান মই যিটো মিয়া জনগোষ্ঠী বুলি কওঁ সেই মিয়া জনগোষ্ঠীৰ লোকে কোনো কাৰণতে বাকী জনগোষ্ঠীক থ্ৰেট কৰিব নোৱাৰে যদি থ্ৰেট হ'লেহেঁতেন তেতিয়াহ'লে আজিৰ তাৰিখত ৰেকিবুদ্দিন আহমেদ MLA হৈ থাকিব নোৱাৰে হাজো সমষ্টিৰ পৰা নুৰুল হুছেইন যিবাৰেই চৰ চাপৰি অঞ্চলৰ মানুহে ভোট নিদিয়ে নুৰুল হুছেইন হাৰি যায় নুৰুল হুছেইনক চৰ চাপৰি মানুহে যেতিয়া ভোট দিয়ে নুৰুল হুছেইন জিকাৰ মন্ত্ৰী হয় দুলু আহমেদ হাজো সমষ্টিৰ পৰা খেলি আছে তেওঁ জিকিব এনেকে আপুনি যদি ধুবুৰী লোকসভা সমষ্টিত যায় তাতে আপুনি চাব আব্দুল হামিদ আনোৱাৰ হুছেইন আৰু এজন আহমদ হুছেইন এই তিনিজনক বাদ দি বাকি বদৰুদ্দিন আজমল ডাঙৰীয়া তেখেতসকলে মাটি নি চিলটি সম্প্ৰদায়ৰ মানুহক মাটি নি তেওঁলোকে বনাইছে তাতে কোনো কাকো দোষাৰোপ কৰিব নোৱাৰিব সকলোৱে মিলি বনাইছিল দেশী জনগোষ্ঠীৰ মানুহ বনাইছে মিয়া জনগোষ্ঠীৰ মানুহ বনাইছে আৰু তাৰ আগতে মহিলা চৌধুৰী বনাইছিলে কিন্তু বাকি যিসকল লোক MP হৈছে এই যে মই তিনিজনৰ কথা ক'লো তিনিজনক বাদ দি বাকি যিমান হৈছে সব দেশী জনগোষ্ঠীৰ পৰা হৈছে মানকাছাৰ সমষ্টিত ডাক্তৰ মতিউৰ মণ্ডলক বাদ দি বাকি যিমান স্বাধীনতাৰ আগৰ স্বাধীনতাৰ পিছত প্ৰতিজনে দেশী জনগোষ্ঠীৰ লোক আজি পূব বিলাসবেৰা সমষ্টিত এবাৰ মাত্ৰ আনোৱাৰ হুছেইন ডাঙৰীয়া এবাৰ MLA হৈছিল মন্ত্ৰী হৈছিল বাকি যিমানবাৰ হৈছে মুছলমান মানুহ MLA প্ৰতিবাৰে দেশী জনগোষ্ঠী হৈছে এনেকে যদি মই লিষ্টখন দিব যাওঁ গোটেই কোনো থ্ৰেট নহয় আৰু কোনো ভুল বুজাবুজি নাই এতিয়া মানকাছাৰত যাব আপুনি বা আপুনি জলেশ্বৰত যাব আপুনি পূব বিলাসীপাৰাত যাওক পশ্চিম বিলাসীপাৰাত যাওক ধুবুৰীত যাওক ধুবুৰী টাউন সমষ্টিত প্ৰত্যেকবাৰে দেশী জনগোষ্ঠী মানুহ MLA হৈ আছে পিছত এই জনগোষ্ঠী এই যে কোনো ধৰণৰ ভুল বুজাবুজি নাই কোনো ধৰণৰ আপোনাৰ কি কয় এই যে থ্ৰেট যেহেতু নাই আজি যদি কাইলৈ যদি আমাৰ হেদায়তুল্লাহ সাহেব যদি কৰবাত তেওঁ প্ৰতিনিধিত্ব আগবঢ়ায় সবেই ভোট দিব তেওঁ বুজি পাইছে তাৰপিছতো এই প্ৰশ্নসমূহ কিয় উত্থাপন কিয় হয় এইটো উত্থাপিত হয় কেৱল মাত্ৰ চৰকাৰে বিভাজন সৃষ্টি কৰি দৰিয়াৰ নামত কিছুমানক আঁতৰাই দেশীৰ নামত কিছুমানক আঁতৰাই মিয়া নামত কিছুমানক এইফালে গতিকে চৰকাৰে ভোট বেংক সৃষ্টি কৰিব বিচাৰে সেইটো বিষয় এই চৰকাৰৰ আমলত কাম কৰি উঠিছে এইটো মই কৈ আছো এইটো এটা মনৰ এটা ধাৰণা লৈ লৈছে গতিকে এইটো কথা ক্লিয়াৰ কথা আৰু মই এইটো কথা কম আজি এই মুহূৰ্তত যে কিছু সংখ্যক নেতৃত্বই নিজৰ ৰাজনৈতিক উদ্দেশ্য পূৰণ কৰাৰ নিমিত্তে এনেকুৱা ধৰণৰ কথাবিলাক সমাজত চলাই আছে মই ক্লিয়াৰলি কৈ আছো মই বাৰে বাৰে কৈ আছো যে ভাটিয়া মানুহ আমাৰ অঞ্চলত আছে দেশী মানুহ আমাৰ অঞ্চলত আছে গৰীয়া মানুহ আমাৰ অঞ্চলত আছে মই প্ৰতিটো জনগোষ্ঠীৰ মানুহলৈ উঠা বহা কৰি আছো